অতি কৈছে নেহৰ মুগাৰে মহুৰা অতি কৈছে নেহৰ মুগাৰে মহুৰা ঐ তাতোত কৈছে নে হৰৈ মাকো তাতোত কৈছে নেহৰ বহাগৰ বিহুতি ঐ নানাচি কেনে কৈ থাকো। নমস্কাৰ, মোৰ ইউটিউবৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক সকলোকে ৰঙালী বিহুৰ আন্তৰিক হিয়া ভৰা শুভেচ্ছা আমাৰ ফালৰ পৰা যাচিলোঁ। আপোনালোকৰ দিনবোৰ যাতে সকলোৰে সুখৰ হয় আৰু সকলোৰে যাতে মংগল হয় তাৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। আৰু বাকী আজি ভিডিঅ'টো অকণমান দীঘলো হ'ব পাৰে। বিহু কেইদিনতনো আমি কেনেদৰে কি কাম কৰি পাৰ কৰিলোঁ তাৰ অলপ কিছুমান দৃশ্য সাঁচি ৰাখোঁ বুলি ভাবিছোঁ। সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আমাৰ ঘৰত বিহু কেইদিন কোন কোন আহিলে কি হ'ল সেয়া আমি আপোনালোকক দেখাম। ৰাতিপুৱা শুই উঠি গা পা ধুইয়ে পোনপ্ৰথমে আমাৰ নিজৰ গোসাঁই ঘৰত ধূপ জ্বলাই সেৱা কৰি ল'লোঁ। আমাৰ মেইন চাকিগছ যিহেতু মায়ে জ্বলায় সেইকাৰণে মই ধূপেই জ্বলাওঁ। এয়া সেৱা কৰা হৈ যোৱাৰ পিছত একাপ চাহ খাই ল'লোঁ। চাহ খোৱাৰ পিছত আমি গৈছিলোঁ হাতীগড় দেৱাল। তাতো আমি বাহিৰতে চাকি জ্বলাই ইয়াৰ ভিতৰত সেৱা কৰিবলৈ বুলি আহিছিলোঁ। আমি বহুত সোনকালে গৈছিলোঁ কাৰণে মানুহ ইমান নাছিলে, সেইকাৰণে বহুত ঠাণ্ডা হৈ আছিলে পৰিৱেশটো। তাৰপিছত আমি বাহিৰত ওলালোঁ। বাহিৰত এয়া এটা পুখুৰী আছে খুব ডাঙৰ, তাতে কাছ মাছ দেখা পোৱা যায়। সেইদিনা পিছে বৰ বেছিকৈ ওলাই থকা নাছিলে। এটা কাছ দেখিছিলোঁ, এইটো আপোনালোককো দেখাই দিছোঁ, মূৰটো উলিয়াই আছে। তাৰপিছত আকৌ সেইদিনালৈ আমাৰ ঘৰলৈ আহিলে মোৰ মাৰ ঘৰৰ গাঁৱৰ লিহিৰি হুঁচৰি দল। তাৰ কেইটামান ভিডিঅ' আপোনালোকক দেখাইছোঁ মই, কিদৰে তেওঁলোকে ফূৰ্তি কৰিছিলে আমাৰ ঘৰত। সিহঁতে খুব জোৰ কৰি থকাৰ কাৰণে আমিও অকণমান নাচি দিলোঁ দেই। মোৰ শাহু মা, মোৰ মিষ্টাৰ, আৰু অকণমান দেৰি পিছত ময়ো যাম, আপোনালোকে চাবচোন দেই।
এয়া হৈছে গৰু বিহুৰ পিছদিনা অৰ্থাৎ মানুহৰ বিহুৰ দিনাখনৰ ভিডিঅ'। সেইদিনা আমি ৰাতিপুৱা 8 বজাতেই গৈ পাইছিলোঁগৈ ঢেকীয়াখোৱা বৰনামঘৰ। তাত আমি চাকি দিলোঁ, শৰাই দিলোঁ। এয়া ডাঙৰ চাকি গছ, তাত তেল জ্বলাই সেৱা কৰিলোঁ। তাৰপিছত আমি তাৰ পৰা ওলাই আহিলোঁ। বৰ বেছি সময় ৰোৱা নাছিলোঁ আৰু মানুহ হৈছিলে আৰু সোনকালে যোৱাৰ কাৰণে আমি ভিৰটো অলপ কম পালোঁ। এয়া আমি এতিয়া গাড়ী লৈ আহি আছোঁ। কোনে ঘৰ আহি পোৱাৰ পিছতে মই মানুহজনক পহিলা বহাগৰ দিনাই সেৱা কৰিলোঁ। তেওঁ খুব ধুনীয়াকৈ আশীৰ্বাদ দিছে। চিনটো ৰাখি থলোঁ ইউটিউবত, পিছত চায়ে ভাল লাগিব নহয়নে? এয়া তেওঁক বিহুৱানখন মই নিজ হাতেৰে পিন্ধাই দিছোঁ আৰু বিহু বুলি এয়া সৰু উপহাৰ এটা তেওঁক দিছোঁ আৰু তেওঁ মোক মৰমতে কিবা এটা দিছে। তাৰপিছত আৰু আমাৰ এয়া আশীৰ্বাদ দিয়া কাম হৈ গ'ল। তাৰপিছত আমি যাম এতিয়া মোৰ মাৰ ঘৰ। এয়া মই মাৰ ঘৰলৈ বুলি ওলাইছোঁ আৰু এই হালধীয়া কাপোৰযোৰ তেওঁৱে মোক দিছিলে দেই। কেনেকুৱা লাগিছে জনাবচোন। ঘৰলৈ আহিছিলোঁ বিহু বুলি। এয়া ভণ্টি, এয়া মা পাপা, শুভেচ্ছা এটা দি দিয়া ইউটিউব ফেমিলিক। মা লাজ পা নাই কোৱা, লাজ কেলে লাজ, বিহু শুভেচ্ছা থাকিলে সকলো দিলেগে। ঠিক আছে, আমি এতিয়া ঘৰলৈ গৈ থাকোঁ, খালোঁ বলোঁ আৰু নামঘৰৰ হুঁচৰি আহিব। তাৰ কাৰণে অকণমান প্ৰস্তুতি চলাই থকা হৈছে। কি কি কৰা হৈছে আপোনালোকক দেখাই আছোঁ। অকণমান ভকতসকলৰ কাৰণে পাতলীয়া আহাৰৰ যোগাৰ কৰিছোঁ। গতিকে মা, মই আৰু আমাৰ ওচৰৰে দাদা এজন লাগি আছে। তেওঁ বৰ ধুনীয়া বনায় দেই, একদম বনোৱাত বিৰাট ভাল। মাজে সময়ে আমি তেওঁলোকক মতা হয় আৰু মানে কিবা কিবি বনাবলগীয়া হ'লে তেওঁক আমি মাতোঁ। চ' আপোনালোকক অকণমান তাৰ দৃশ্য দেখাই আছোঁ। আমি হুঁচৰি সকলো ভকতকে চাহৰ লগতে ব্ৰেড আৰু ঘুগুনি খুৱাম বুলি ভাবিছিলোঁ। সেইকাৰণে এয়া ঘুগুনিখিনি বনাবলৈ ওচৰৰ দাদাজন আহিছিলে। এয়া তেল মাৰিছে আৰু বইল কৰি থোৱা আছিলে, তেওঁ খুব সুন্দৰকৈ বনাই দিলে। এইজন হৈছে তেওঁ, বৰ ধুনীয়া বনায় তেওঁ। বিৰাট ভাল পালে সকলোৱে পিছে খাই দেই। আপোনালোকক দেখাই আছোঁ মই। আৰু মানুহজনেও অকণমান সহায় কৰি দিছে আৰু বস্তুবিলাক সামৰি। আৰু এইফালে ঘুগুনি বনাই আছে আৰু আনফালে আমি এয়া মা আৰু মই ব্ৰেডসমূহ, যিহেতু বহুত ব্ৰেড দৰকাৰ হৈছিলে, সেইবোৰ খুলি ধুনীয়াকৈ সজাই গৈছিলোঁ। এয়া তামোল পাণো মায়ে ৰেডি কৰি থৈছে আৰু বাতিসমূহত ঘুগুনি দিবৰ কাৰণে উলিয়াই থৈছিলোঁ। আমি এনেকৈ সজাই গৈছিলোঁ যাতে তেওঁলোকৰ ল'বলৈ সুবিধা হয়। গোটেই ব্ৰেডবোৰ খুলি আমি সজাই গৈ আছিলোঁ। যোগাৰটো আচলতে আগতীয়াকৈ কৰি থ'লে সেই সময়ত বৰ বেছি হুলস্থুল নহয়। এইফালে ঘুগুনি হৈ গ'ল আৰু আনফালে গধূলি এয়া পাই গ'লহি ভকতসকল। আৰু আনফালে আমাৰ ৰেডি হৈ গ'ল। এতিয়া তেওঁলোকৰ নাম শেষ হোৱাৰ পিছতে তেওঁলোকক আমি খাবলৈ দিম। মেইন ভকত আমাৰ। ব্ৰেডৰ টুকুৰা খাইছে, বেলেগ ভাল পাই খাই। খা, দুইটাই খা, ভাগ কৰি পেলাই। আৰু এয়া হৈছে গাঁৱৰে কেইটামান কণমানিয়ে নাচিবলৈ আহিছিলে। তেওঁলোকৰো ভিডিঅ' এটা মই কৰি থলোঁ। বাকী আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোকক বহুত 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 বেছি ধন্যবাদ।
আৰু যদি আপোনালোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ কৰি দিব। থেংক ইউ ছ' মাছ। পুনৰ নতুন এটা ভিডিঅ'ত লগ পাই আছোঁ।